মনমতি আজি কি চব্জি বনাইছে আজি কাম কৰা পইচা নাপালোঁ। আজি দালি আৰু আলু ভাজি আৰু টমেটো চাটনি বনাইছোঁ কৰি পেলাই। আপুনি ভাল পায় নে নাপায়? একো নাই তথাপিও কিবা মাছ নাথাকিলে সুদা লাগি থাকে। মই অলপ পলঠলৈ মাছলৈ যাওঁ বুলি ভাবিছোঁ। অলপমান মাছ মাৰি আনি ভাজি খাম। আপুনি বাৰু এই ৰাতিখন মাছ মাৰিবলৈ নগ'লে নহয়নে? কিয়নো যাব লাগে? একো নহয় দিয়া, কিবা মই যাম আৰু আহিমহে। বাৰু যাওক, আপুনিনো আৰু ক'ত ক'লে শুনিব? আপোনাৰ মতেহে হ'ব আৰু। মাছলৈ গৈছিলোঁ এজনী নাপালোঁ। এইবাৰ মই কি আছোঁ নাপালে যাম আৰু দুটামান ধৰি লৈ আহিমগৈ মই। বেছি দেৰি নকৰোঁ আৰু এইফালে নহ'লে চিন্তা কৰি থাকিব মোৰ কাৰণে। ইয়াতে পলুখন দুচাটমান দি চাওঁ আৰু কি হয়, পাওঁ নে নাপাওঁ আৰু। বেছি দূৰলৈ নাযাওঁ আৰু ইয়াতে যিখিনি পাওঁ। নায়ে মাছে খোৱা নাযায় দেখোন। এটা দুটাহে চেঙেলী দুটামান পালে আৰু গৰু দুটামান পালে হৈ যাব আৰু ৰাতিৰ কাৰণে, বেছি নালাগে। চিচা পানী চিনিও কিনো ভয়ংকৰ শব্দ শুনা যেন লাগিল। অলপ ভয়ো লাগি আছে আৰু বহুত ভয়ানক শব্দ শুনা পাইছোঁ। মোক এতিয়া যাব লাগিব যেন পাইছোঁ। মই হ'ব আৰু মাছ নামাৰোঁ আৰু লৈ যাম। যিমান পাইছোঁ এইখিনিয়ে হ'ব। বহুত ভয় লাগি আছে, ইয়াত থকাটো উচিত নহ'ব। তুমি বাৰু যাব বিচাৰিলে যাব পাৰিবা নেকি? তোমাৰ লগত খেল খেলিবলৈ এতিয়া বাকীয়ে আছে। মানুহজনটো ইমান লুকিয়াই আহি ক'ব লাগিছিল। কি বা কৰি আছে ইমান দেৰিলৈকে আৰু মাছ মাৰি থাকিলে? এইবাৰহে তাৰ পগলামিবোৰ বেছি ভাল লাগিব। কৰিব বিচাৰিব এটা, হ'ব এটা। মই তাৰ পিছ নেৰোঁ। মই যেনি তেনি খোজ কাঢ়ি যাম। মই য'তে ইচ্ছা ত'তে যাম। মই নদী বিলত সকলোতে থাকিম, কেঁচা মাছ খাম। মই গুৱাহাটীলৈ যাম। নহয়, মই বট গছৰ ওপৰত থাকিম। মোৰ দৰে কোনো কৰিব নোৱাৰিব। এতিয়া ইয়াৰ খেলবোৰ চাই ভাল লাগিব। মই তাৰ লগত সদায় আছোঁ পিছে এতিয়া চাই থাকিম। তুমি মোৰ লগত কি কৰি আছা? তুমি মোৰ লগত পাৰিবা নেকি? মোৰ লগত নোৱাৰো দেই। মই কিন্তু খুবেই শক্তিশালী। এতিয়া মোৰ লগত যিয়ে আহে তাতে মই কি হ'ল? মই মৰি গ'লো। হ'ব মই এতিয়া দৌৰ মাৰিম। মই এতিয়া নদী পাৰ হৈ যাম শ্মশানলৈ। মই আহি আছো মোৰ লগত। নোৱাৰিবা কিন্তু দেই, মই সকলোকে শেষ কৰি দিম কিন্তু অকল খং উঠিলে। নাই, মই মানুহজনক বিচাৰি যাব লাগিব। ক'ত বা আছে, কি বা কৰি আছে, এতিয়ালৈকে অহা নাই। কিহৰ কাৰণে